দোস্ত চাওক ইয়াতে হেমলেট পিন্ধি পুৰা ডেন্স কৰি আছে পুৰা মঞ্চ দীপলিনাই গান মাৰি আছে চাই লওক দোস্ত হৰ্ষিতা পুৰা গান হে দোস্ত ৱেলকাম টু মাই ইউটিউব চেনেল ৰাজমন ভ্লগ তো আজি বৰষুণ পুৰা ফালা ফালি মানে কি কম মানে পুৱাৰ পৰা বৰষুণে দি আছে বতাৰো কিবা হৈছে ক'বা নোৱাৰিছোঁ তো আজি এখন ফাংচন আছে বম ডাঙৰ ফাংচন তাতে মানে মানুহ থিয়া দিব মানে জাগাই নহয় যাব এনেকুৱা ডাঙৰ ফাংচন তো ফাংচন কৰি আছে কৈ আছোঁ লগতে গায়ক মানে 4জন গায়ক আহিব তো এজন হৈছে দীপলিনা তো ৰাকেশ ৰিয়ান নেকিব আৰু লগতে আমাৰ চাৰিগামাৰ পৰা চিলেকশ্যন হয় ছোৱালী হৰ্ষিতা তো 4জন গায়কে মানে ফালা ফালি আৰু ফাংচনটো দেখুৱাই আছোঁ বলক ফাংচনলৈ যাই দেখোঁ এই বৰষুণৰ মাজতে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চাই লওক লৈ ল'লোঁ লগতে মোৰ স্কুটিখন আনিছোঁ পুৰা দূৰ যাই আছোঁ বিন্দাছ ফাংচনত গোটাই দেখুৱাই আছোঁ ফাংচনত আগৰ পৰা পিছত আৰু মানে এটা কথা মানে ই কৈছে বোলে ই পুৰাতে একবাৰ গুচি গৈছে মানে ফাংচনত ই ক'লাক মানে দুনিয়াৰ পৰা ছোৱালীও তাতে তো গোটাই দেখুৱাই আছোঁ ছোৱালী নহয় চকৰি গোটাই চকৰি বোলে গোটাই দেখুৱাই আছোঁ আপোনালোকে চাই থাকক তো বলক তো দেখা এটা চেৰ আছিল কওক 5 ফুট শৰীৰত 12 ফুট খাৰী শুনক 5 ফুট শৰীৰত 12 ফুট খাৰী তাৰ পিছতো শৰীৰৰ অংগ ঢাকিব নোৱাৰে কিছুমান নাৰীয়ে সেই দোস্ত পাই গ'লোঁ হাজো আঞ্চলিক ছাত্ৰ সন্থা তো ছাত্ৰ সন্থাৰ পৰা এখন মানে আয়োজন কৰা হৈছে তো চকৰিৰ ভিতৰত দেখি আছোঁ এটা দুটা এইবিলাক চাইকেল চলাই আছে চাওক এইবিলাক জেণ্ডাও মাৰাই আছে তো বলক ভিতৰলৈ আৰু ৰাতিটো কিবা এটা বেলেগেই হ'ব তাই দেখুৱাই আছোঁ ভিডিঅ'টো চাই থাকিবা লাষ্ট মুহূৰ্তত গ'লে অৱস্থা বৰষুণ দি দোস্ত আহি পাই গ'লোঁ ইয়াতে তো মামা আছে তো মামা চকৰি কেনে এই তামাম আজি ভাগিন আৰু মোমাকে একদম চকৰি চাম পুৰা আৰু তামাম আৰু কৈছে তো গোটাই দেখুৱাই আছোঁ আৰু লগতে NCC কৰা ছিনিয়ৰবিলাকো আহিছে তাত দেখুৱাই আছোঁ চাবাৰে দোস্ত পুৰা ল'ৰা ছোৱালীৰ বজা হৈছে চাওক তো মঞ্চত কিবা নৃত্য কৰি আছে ছোৱালীবিলাকে চাই লওক তো সকলো আমাৰ ওচৰৰ পাজৰৰ ল'ৰা ছোৱালীবিলাক স্কুলৰ কলেজৰ গোটেই ল'ৰা ছোৱালীবিলাক আহিছে তো চাব পাৰে এইবিলাক আৰু এতিয়াৰ পৰা গায়কবিলাক আহিব না অলপ দেৰি আহিব 8টাৰ পৰা গায়ক উঠিব পুৰা এতিয়া নৃত্য এইবিলাক চলি থাকিব ডেন্স গান এইবিলাক চলি থাকিব তো লাহে লাহে গোটেই দেখুৱাই আছোঁ ভিডিঅ'টো চাই থাকক আপোনালোকে তো দোস্ত চাব পাৰে এয়া মঞ্চত হৰ্ষিতা তো চাৰিগাঁৱৰ পৰা চিলেকশ্যন হোৱা ছোৱালীজনী চাই লওক তো দোস্ত এয়া মঞ্চত গান মাৰি আছে ফালা ফালি আৰু ৰাকেশ ৰিয়ান আহিব লগতে নেকিব আহিব দেখুৱাই আছোঁ আপোনালোকে চাই থাকক চাই লওক দোস্ত হৰ্ষিতা পুৰা গান মাৰি ফালি দিছে ৰাইজৰ মন পুৰা খুচ কৰি দিছে চাই লওক তো দোস্ত হৰ্ষিতাৰ গান মাৰা হৈ গ'ল তো এইবাৰ আমাৰ মঞ্চত মানে মাজলৈ আহি গৈছে মঞ্চত উপস্থিত হৈছে নেকিব দা পুৰা খোজ দিব জাগা নহয়
চাই লওক মানুহ কিমান ভাল আমি আছো বৰ্তমান মঞ্চত বিচাৰেতো বিচাৰ ইফালে ৰাইট চাইডে মানুহ চাওক তো লেফ্ট চাইডেতো মানুহ বহুত আছে তো ৰাইট চাইডে মানুহ চাওক এই পুৰা ভালাভালি মানুহ চাওক ইয়াতে হেমলেট পিন্ধি পুৰা ডেন্স কৰি আছে তো মঞ্চত দীপলিনাই গান মাৰি আছে ইয়াতে মানুহবিলাকৰ মাজত তো তাৰে হাতে পুৰা ডেন্স কৰি আছে ফালি চাই লওক কৰ্মকৰ্তাসকলৰ মূল্য সভাত চৰকাৰী শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ সকলোৱে ভালে আছেনে সজবাকী ৰাইজ ৰাজ্যবাকী ৰাইজ আচল মূলতে ৰাখি মই গীতি সৃষ্টি কৰিছিলোঁ গতিকে সেই গীতিকে আলোচনা গ্ৰহণ কৰিছোঁ আই মিলনি এতিয়া ভাল নাপায় বুলি ক'ব এই চানিজনী একে আছিলে ৰাতি কিন্তু মোবাইলত চাই থাকে दोस्तों पैसा हजम और फंक्शन खत्म तो गोटा मानुबिलाक जाय আছে চাই লওক তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি থৈ দিবা চেনেলটো যে কোনো নতুনকৈ আহিছা প্লিজ ছাবস্ক্ৰাইব কৰি দিবা লগতে ঘণ্টিটো বেল আইকনটো প্ৰেছ কৰি দিবাচোন নেক্সট ব্লগত লগ পাইছোঁ আজিলৈ এহেঁতি আছিলোঁ অ'কে